ৱেলকাম টু দ্য চেনেল। ক্ৰীড়াৰ এক অনবদ্য অংশ হ'ল ৰেকৰ্ড গঢ়া আৰু ভঙা। ৰেকৰ্ডৰ গৰাকী হোৱা মানে খেলুৱৈ এগৰাকীৰ নাম আৰু যশ বঢ়া। তাৰ ভিতৰত আমি যদি ক্ৰিকেট খেলৰ বিষয়ে চাওঁ, এনে কিছুমান ৰেকৰ্ড আছে যাৰ গৰাকী হ'বলৈ অৱশ্য কোনো খেলুৱৈ নিবিচাৰে। এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ আটাইতকৈ দীঘলীয়া অভাৰ দুটিৰ বিষয়ে জানো আহক। নম্বৰ 2, দাৰিল টাফি। নিউজিলেণ্ডৰ দাৰিল টাফিয়ে 2005 চনত অষ্ট্ৰেলিয়াৰ বিপক্ষে এখন এদিনীয়াত প্ৰথম অভাৰতে 14টাকৈ বল দিবলগীয়া হৈছিল, য'ত তেওঁ 4টা ৱাইড আৰু 4টা নবল দিবলগীয়া হৈছিল। এইটো এটা এদিনীয়া ক্ৰিকেটৰ অন্যতম দীঘলীয়া অভাৰ। নম্বৰ 1, মহম্মদ ছামী। পাকিস্তানৰ মহম্মদ ছামী তেওঁৰ সময়ৰ অন্যতম এজন বেগী বলাৰ আছিল। এদিনীয়া ক্ৰিকেটৰ আটাইতকৈ দীঘলীয়া অভাৰৰ ৰেকৰ্ড তেওঁৰ নামতে আছে, যি ধৰণৰ ৰেকৰ্ডৰ গৰাকী অৱশ্য কোনেও হ'ব নিবিচাৰে। পাকিস্তানৰ মহম্মদ ছামীয়ে এই অনাকাংক্ষিত ৰেকৰ্ড 2004 এছিয়া কাপৰ এখন খেলত বাংলাদেশৰ বিপক্ষে গঢ়িছিল, য'ত তেওঁ 17টাকৈ বল দিবলগীয়া হৈছিল। এই অভাৰটোত তেওঁ 7টা ৱাইড আৰু 4টা নবল দিছিল, ফলত অভাৰটোত বলৰ সংখ্যা হৈছিল 17টা। এইটো এদিনীয়া ক্ৰিকেটৰ আটাইতকৈ দীঘলীয়া অভাৰ। আনহাতে টেষ্ট ক্ৰিকেটৰ আটাইতকৈ দীঘলীয়া অভাৰটো আছে ৱেষ্ট ইণ্ডিজৰ কাৰ্টলি এমব্ৰজৰ নামত। ৱেষ্ট ইণ্ডিজৰ এইগৰাকী বিশ্বখ্যাত পেচাৰৰ অন্যতম হাণ্টিং গ্ৰাউণ্ড আছিল অষ্ট্ৰেলিয়াৰ ৱাকা, কিন্তু এই ৱাকা গ্ৰাউণ্ডতে তেওঁ টেষ্ট কেৰিয়াৰৰ আটাইতকৈ দীঘলীয়া অভাৰটো কৰিবলগীয়া হৈছিল। পেচ আৰু বাউন্সৰ বাবে খ্যাত এমব্ৰজে 1997 চনত পাৰ্থ টেষ্টত 9টাকৈ নবল কৰাৰ ফলত 15টা বলৰ এক দীঘলীয়া অভাৰ কৰিবলগীয়া হৈছিল, যিটো টেষ্ট ক্ৰিকেটৰ আজিও আটাইতকৈ দীঘলীয়া অভাৰ হৈ আছে।